Hi. Hello guys. এফালে চাওক বেটি শুই আছে, টোপনি গুচি গ'ল। তো বেটিক এনেকৈ মই ঘূৰাই ফুৰাই ফুৰিছোঁ। মাক নাই, মাক যিহেতু গুৱাহাটীত আছেগৈ। তো আমি দুটাই এনেকৈ ঘূৰি ফুৰিছোঁ, তাই গাড়ীতে টোপনি গুচি গ'ল। নেহা টোপনি গৈছা? হোৱা আৰু 4 দিনমান এনেকৈ আমি দুটাই থাকিব লাগিব। তাৰপিছত মাক আহিলেও ইমান হেৰি নাই। এতিয়া তাকে আজি আমি দুটাই ফুৰিবলৈ আহিছিলোঁ এটা চাইডে। ফুৰিবলৈ আহি তাই এতিয়া টোপনিয়ে গৈছেগৈ গাড়ীত। সেইকাৰণে গাড়ীখনো লাহে লাহে চলাইছোঁ। আৰু মাক নাই, আমি দুটাই ভিডিঅ' বনাই আছোঁ। আৰু তাইক চিট বেল্টডাল লগাই দিছোঁ, নহ'লে টোপনি গৈ আছে, যেনি তেনি গুচি গৈছে তাই। তো হ'ব, ভিডিঅ'টো বনাব চেষ্টা কৰিছোঁ, কি হয় চাব আপোনালোকে। তাকে বনাবলৈ চেষ্টা কৰিম ভিডিঅ'টো।